বিজনীত 4 বেড ডায়ালিসিস ইউনিট আমি ইনগ্ৰেশ্যন কৰিলোঁ। এতিয়াৰে পৰা 24 ঘণ্টাৰ পিছত আমি প্ৰট'কল মেইনটেইন কৰি 24 ঘণ্টাৰ পিছত আমাৰ ডায়ালিসিস সাৰ্ভিসটো আৰম্ভ হ'ব। আমাৰ 4টা বেডত আমি ডেইলি 12জন ডায়ালিসিস কৰিব পৰা কেপাচিটিত আজি ইউনিটখন আমি খুলিছোঁ। এটা বেডত বা এটা স্লটত আমি 3জনকৈ দিনত 12জন ডায়ালিসিস আমি কৰোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। মই আশা ৰাখিছোঁ এই ডায়ালিসিসৰ কাৰণে বহুত দূৰ দূৰণি হস্পিটালবোৰত যাব লগা হৈছিল আমাৰ বিজনী অঞ্চলৰ কিছু আমাৰ পেচেণ্টবিলাকে। এতিয়া আমি ইয়াতেই ডায়ালিসিস কৰাৰ ব্যৱস্থা কৰি দিব পৰাত ৰাইজৰ খুব সুবিধা হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ৰাইজক এই সুবিধাখিনি আমি উৎসৰ্গা কৰিছোঁ। ৰাইজৰ বেনিফিট হওক, ভগৱানৰ আশীৰ্বাদত আমি যাতে সকলোৱে আৰোগ্য হ'ব পাৰোঁ তাকে মই প্ৰাৰ্থনা ৰাখি আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো ৰাইজৰ হাতত মই তুলি দিছোঁ।